টিউচনত মাতছি মোক কণী খাই ভাল পালো বুলি তই মোক সদায় কুহুম কুহুমকে গেলেবা লাগে কুহুমে কণী কুহুমটো আনে পাই কাকা টিউচনত যোগ যোগ খঙে কৰিব মাষ্টাৰ ছাৰে আজি গালি দিব আজি তোৰ ধৰি ইমান দেৰিকে আহিছে আগত যাবা নোৱাৰো মই বহি কলমে কোৱা নাই আজি মোৰ আনা নাই মই কি তোৰ বহি কলমে দি হ'ব জুকিবে মেনেজ কৰিম যোগ প্ৰেম চেমৰ কথা ওলাম আজি তই আগত যাবা মই নোৱাৰো ভাই হেল্ল' ছাৰ ওলাই নাই মাষ্টৰে কি কৰি আছে ভিতৰত ৰখি আছো আৰু তখন সদায় অসমীয়া আমাৰ হেৰিকে আছে মেট্ৰিক পাছ কৰা নাই ই সন্দেহ আছে মোৰ সন্দেহ আছে মোৰ অ ছাৰ ই গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ বহা ছাৰ আমাৰ দেৰিয়ে হ'ল অলপ আগতে তহঁতে বহুত দেৰি কৰিলি নহয় তাৰমানে মই এতিয়া ছাৰ আকৌ বজাৰ কৰিব যাব লাগিব তাৰমানে ছাৰ এই 5টাতে অহা কথা আছিল নে আৰু ছাৰ অলপ ছাৰ পেটটো কিবা পেটটোৰ অলপ প্ৰব্লেম হৈ আছে পামটো দিলো ছাৰ চাইকেলত পাম নাছিল সেইকাৰণে দেৰি হ'ল ছাৰ ৰাতি বৰকৈ খালি নেকি একদম ছাৰ গাহৰি চুনিয়ে খানা আছিল একদম পুরো পেট কামারা পেট কামোৰ ঠিকছে চেষ্টা হাগা নাই এতিয়া লাগি পাধে যাব পাৰে অলপমান বেয়া নাপাব গোন্ধত থাকিব নোৱাৰিম ছাৰ অলপ কি বেকা সহ্য কৰিব আৰু এতিয়া উপায় নহয় যে আমাৰ খানাৰ কথা ছাৰ এতিয়া তহঁতে এই মই এজন বন্ধু অহা কথা আছে হেল্ল' ৰ'বাচোন এই মই যাই আছো এই দুজন ল'ৰা আহিছে দুজনৰ কাৰণে গড়ে 1 ঘণ্টামানৰ পিছত মই যাই আছো ছাৰ আজি আমি হেৰিয়ে পঢ়ো নেকি ছাৰ ইংলিছে পঢ়ো নেকি ছাৰ আমি ইংলিছ পঢ়াও নাই বহুত দিন এই শুনিয়া এটা কথা নহয় কি মোৰ ইংৰাজী সিমান জ্ঞান নাই যদি নাই অসমীয়াই পঢ়ি দিয়ক হয় মই কোৱা কথাটো হয় হয়নে হয় 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 আমি অসমীয়া ঘৰতে পঢ়িব পাৰোঁ আমাৰ মায়েও পঢ়াই দিব আমাক অসমীয়া কিন্তু ককাকেও পঢ়ে দে ৰাতি ৰাতি অসমীয়া পঢ়ে আজি পঢ়ছো বাৰু অসমীয়াকে ছাৰ অসমীয়া পঢ়িব আমি আপোনাক 500 টকাকে দি আছো নেকি কথা কৈ আমাৰ পইচাও লাগিব সোনকালে পইচাটো আগে মাথা মাৰা পইচা মই আমাক ইংৰাজী নহ'লে গণিত পঢ়ক গণিত আজি গণিত পঢ়ো মই আজি অসমীয়াই পঢ়াওঁ নহয় অসমীয়া কিমান পাৰা আজি মই সুধি লওঁ অসমীয়া প্ৰশ্ন উত্তৰছে আমি প্ৰশ্ন উত্তৰ দিম ছাৰ নহ'লে আজি আমি পঢ়িব উচিত এটা কাম কৰোঁ নেকি দে দেখোঁ ছাৰ নহ'লে ছাৰ আজি আমি প্ৰেমৰ কথা পাতো নেকি অলপ তই বুট বহা তই কি প্ৰেমৰ কথা ক'বা আছা ছাৰ বাহিৰে বাপি আছে তই টিউশ্যন পঢ়িবা খেলিছি আৰু মানে প্ৰেমৰ কথা ক'বা আছা ছাৰ আপুনি কৈছিল অসমীয়া প্ৰেমে থাকে অসমীয়া প্ৰেমে থাকে ছাৰ আমি জানো কিমান আগবাঢ়িছে চাওঁ তহঁতক প্ৰশ্ন উঠব নেকি প্ৰশ্ন সোধো হয় ছাৰ বাঁহ কেনেকৈ কাটিব পাৰি সন্ধি এটা ক'ত বুজা ক'ম ছাৰ এই পথাৰৰ বাঁহতলত যাব লাগিব কথা বাঁহতলত গেলি মই বহিলাকে বুজি দিম ছাৰ শগুন কিমান দিন জীয়াই থাকে জানো ছাৰ মই জানো হয় শগুন ছাৰ মৰা আগমুহূৰ্তলৈকে জীয়াই থাকে হয় ছাৰ হয় শুদ্ধ এই ধৃতৰাষ্ট্ৰৰ বাপেকৰ নাম বাপেক কোন আছিল ধৃতৰাষ্ট্ৰৰ বাপেকৰ নাম হেৰি আছিল মহাৰাষ্ট্ৰ ছাৰ মহাৰাষ্ট্ৰ হয় ছাৰ হয় পাইছোঁ ছাৰ কেতিয়া পাইছোঁ আমি পাইছোঁ ছাৰ পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল পানীপথৰ দ্বিতীয় যুদ্ধ হয় ছাৰ প্ৰথম যুদ্ধৰ পিছতে পিটো জানিবই লাগে আৰু কি মেট্ৰিক পাছ কৰিছিলে নে মোৰ সন্দেহ আছে এই কোৱাচোন গছৰ পাত কিয় তললৈ গছৰ ফল কিয় তললৈ সৰে গছৰ ফল ওপৰত কোনোবা খোৱা মানুহ আছে কোনে খাৱে ওপৰত কোনোবা খোৱা মানুহ আছে পিছে খোৱা মানুহ কিনি আৰু যদি ওপৰত গেল খাবা কেনেকৈ পালি কেতিয়া দেৰি হ'ল মোৰ কিয় দেৰি হ'ল মোৰ কিয় দেৰি হ'ল ছাৰ মই সোনকালে আহিব পৰা নাই সেইকাৰণে অসমীয়াত পক্ষিয়া আমি গোটা উত্তৰ দিছো দেখোন এটা এই বুজ বহা বাকী কেইটা নৰিলিয়ে পাছো কিয় নৰিম আৰু এটা প্ৰশ্ন কওঁ হয় জোৰেৰে বতাহ বলিলে কি বুলি কয় জোৰেৰে বতাহ বলিলে
কথা বললে হে ভগৱান মোক ৰক্ষা কৰা আমি সেনেকে কওঁ ন আমি কওঁ প্ৰভু আমাক ৰক্ষা কৰা প্ৰভু সেনেকে কওঁ ছাৰ সঁচাই ছাৰ একেবাৰে মোক এই গাধাকেইটাৰ লগত মোক মাল্লা জুলুম কৰি কি হ'ব বুলিয়া তহঁতে এতিয়া অসমীয়া যি কৰিলি হয়। এতিয়া ইংৰাজী ফালৰ পৰা আহোঁ এটা প্ৰশ্ন সুধো আৰু ইংলিছ পাৰো ইংলিছ মই নৰো তই দাদা টেন্স চাবলৈ কৈছিল টেন্স মানে টেন্স ধৰা হ'ল টেনশ্যন মই কৈ আছোঁ আপুনি শুনি যাওক ছাৰ আপোনাৰ এতিয়া ধৰক আপুনি ধৰক বাইকত যে আছে আপোনাৰ বাইক স্কুটি যি আছে আছে আপুনি কি স্কুটি আছে না আছে আছে স্কুটিতে গৈছে দিন ন স্কুটিতে গৈছে গেলি এনেও বাইক চলাব নোৱাৰো। নৰা গেলি যাই পেলাই এটা আপি বঢ়িয়া এটা সুন্দৰ আৰু সুন্দৰ আপি এটাই তাৰমানে আপোনাৰ বাইকত যাবা উঠছি মানে ছাৰ তোৰ বাইকত যাবা উঠছি কি কৰিলি তাৰপিছত চলিটো আপিটো লৈ পেলাই গেলি যাই পেলাই মেডিকেলত গেলি আপিটো তাৰমানে কি হঠাৎ মাথা চাথা ঘূৰাল মেডিকেলত সোমাই দিলি দিয়াৰ পিছত আপিটো ডাক্তৰ আহিব লাগে আপুনি দেউতাক হ'বলৈ ওলাইছে তেতিয়াতো টেনশ্যন এইটোকে কয় টেনশ্যন দেউতাক হ'বা লগতে টেনশ্যন বাঢ়ি গ'ল তাৰপিছত শুনি থাকক আপুনি তাৰপিছত চোৱা আপুনি ক'লা কি নাই নাই মই দেউতাক নহয় মই নহয় তাৰপিছত আপুনি এই ছোৱালীটো যি ধুনীয়াকৈ ছোৱালীটো আহি ক'লা কি নাই এওঁৱে মোৰ স্বামী গেল আৰু টেনশ্যন বাঢ়ি গ'ল আপোনাৰ আৰু শুনো তাৰপিছত ছাৰ কি হ'ল জানে আপুনিতো ক'লা মই বাপেক নহয় পুলিচ আহিলে এইবাৰ পুলিচ আহি আপোনাৰ DNA এইগিলা গোটাই খানি দি চেক কৰিলে কৰি পেলাই ক'লা কি আপোনাৰ বাপেক ঘৰ ক্ষমতা নাই গেল বাঢ়ি টেনশ্যন বাঢ়ি গ'ল গম পাইছে আপুনি তাৰপৰা ঘৰত আহিলে আপুনি আহি পেলাই ঘৰত দেখাই যে আপোনাৰ দুটকা দেখো চলি আছে ঘৰত পিছে যদি মই বাপেকা হ'ব নোৱাৰি চলি কেইটা কাট আপোনাৰ আৰু টেনশ্যন বাঢ়ি গ'ল এইটোকে কয় টেনশ্যন মানে ইংলিছ পাৰা মই গোটাম আৰু মই সুধিলো টেন্স এই এহঁতে ক'লা টেনশ্যনৰ কথা তাকেই না অসমীয়াত সেনেকে আমি বুজি মই সুধিলো সন্দীপ বা কি এহঁতে বাঁহতলো বাদে টেনশ্যন কথা সুধিলে এহঁতে টেনশ্যনৰ কথা কয় আমি কৈছো আমি পইচা দিম পইচা হাই গাইজ আজি আমি এটা ভিডিঅ' বনাইছোঁ টিউশ্যন মাষ্টৰৰ ওপৰত কমেডি ভিডিঅ' এটা বনাইছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাই কিবা কাৰণে কামত ব্যস্ত তাৰমানে এতিয়া নতুন ভিডিঅ' দি থাকিম আৰু মাজে মাজে আপোনালোকে চাই থাকিব উৎসাহ দিব আমাক লাইক কমেণ্ট কৰিব গোটেইখিনি কৈ দিয়ক শ্ৰদ্ধাৰ ৰাইজ আমাৰ যিটো ভিডিঅ' আমি কৰিলোঁ আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি দিব নেকি ঠিক আছে ধন্যবাদ